হাই ফ্ৰেণ্ডছ, দিগন্ত দাস বি চেনেলটোলৈ স্বাগতম জনালোঁ আপোনালোকক। আজি মই চিকেন লেগ পিচ বনাবলৈ ৰেচিপি এটা আনিছোঁ। আজি ৰেচিপিটো বহুত ধুনীয়া, গতিকে আগলৈ চাই থাকক ৰেচিপিটো। এতিয়া মই মাংসটো ইয়াতে লৈছোঁ, ধুনীয়াকৈ সানিম মই ইয়াক। এতিয়া মই নিমখ দিছোঁ 2 চামুচ, ধুনীয়াকৈ সানি ল'ম। এতিয়া দিম মই হালধি, দিম 1 চামুচ। এতিয়া মই হালধি দিলোঁ 1 চামুচ। ভিডিঅ'টো চাই থাকক সুন্দৰভাৱে, চিকেন লেগ পিচ খাবলৈ বহুত ভাল লাগে। চাই থাকক ভিডিঅ'টো। এতিয়া মই আদা অলপ পেষ্ট কৰা আছিল, আদাটো দি দিলোঁ। এতিয়া মই গৰম মছলা 1 চামুচ দি দিছোঁ, আৰু জিৰা জালুক দিম 1 চামুচ। জিৰা জালুক 1 চামুচ দি দিলোঁ মই। তাৰপিছত দিলোঁ কাশ্মীৰ 1 চামুচ দি দিলোঁ। কাশ্মীৰটো দিলে কালাৰটো আহিব। কাশ্মীৰ 1 চামুচ দি দিলোঁ। এতিয়া দিলোঁ মই চিকেন মছলা 1 চামুচ। এতিয়া মই সানি ল'ম বঢ়িয়াটো। এতিয়া মই মিঠাতেল অলপ দিছোঁ, সানি ল'ম সুন্দৰভাৱে। চাই যাওক ভিডিঅ'টো, ধুনীয়াকৈ মিঠাতেল দিলোঁ অলপ। এতিয়া সানিম মই, এতিয়া সানি ল'ম মই ধুনীয়াকৈ। ধুনীয়াকৈ সানি ল'লোঁ। এতিয়া মই 3 মিনিট 4 মিনিট 5 মিনিটমান অলপ ভাজি ল'ম, তেতিয়া ভাল হ'ব। ভাজি লৈ চাই থাকক আগলৈ ভিডিঅ'টো সুন্দৰভাৱে। এতিয়া মই মিঠাতেল দি দিছোঁ, মানে অলপ মাংস ভাজিছিলোঁ, ইয়াৰ মিঠাতেল আছিল আগৰে তাতে, আৰু মই আৰু চিকেন লেগ পিচটো ভাজি ল'ম অলপ। চাই থাকক ভিডিঅ'টো। মই চিকেন লেগ পিচ দি দিছোঁ, ধুনীয়াকৈ ভাজিম। আপোনালোকে চাই থাকক অতি সুন্দৰ কৰি। ধুনীয়া, এই 2টা ঠেং আছে আৰু 2 পিচ চিকেন লেগ পিচ আছে। ধুনীয়াকৈ ভাজিম। চাই থাকক ভিডিঅ'টো। আপোনালোকৰ ঘৰত বনাই খাই থাকিব পাৰিব, আৰু শক্তি স্বাস্থ্য ভালে থাকিব। আগলৈ ভিডিঅ'টো চাই থাকক সম্পূৰ্ণভাৱে। বঢ়িয়া একদম। চিকেন লেগ পিচ মোটামুটি কালাৰ আহিছে, আৰু অলপ ভাজি দিম মই 2 মিনিটমান। ধুনীয়া কালাৰ আহিছে আৰু চেনো ওলাইছে, গতিকে আপোনালোকে ভিডিঅ'টো পূৰা চাই থাকক। ধুনীয়া আৰু লাগিছে মাংসটো, ধুনীয়া মাংস। আৰু অলপ ভাজি দিম, তাৰপিছত হৈ যাব। এই ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক আপোনালোকে। ভাজা সম্পূৰ্ণভাৱে হৈ গ'ল, ধুনীয়া এটা কালাৰ আহিছে, গতিকে ভিডিঅ'টো চাই থাকক ভালদৰে। ধুনীয়া আৰু কালাৰ আহিছে। এয়া চিকেন লেগ পিচ বুলি কয়, সুন্দৰ একদম। গতিকে ভিডিঅ'টো চাই থাকক আগলৈ। মাংসটো মোৰ সম্পূৰ্ণ ভাজা হৈ গ'ল। এতিয়া মই তেল দিলোঁ অলপ, ইয়াতে মই পিঁয়াজটো ভাজি দিম। আপোনালোকে চাই থাকক ভিডিঅ'টো। এতিয়া পিঁয়াজ দি দিলোঁ মই, 2টা পিঁয়াজ দি দিলোঁ। চিকেন লেগ পিচ কিদৰে বনাই আপোনালোকে চাই থাকক। মোৰ পদ্ধতি হয়, নিজাকৈ বনাইছোঁ। ধুনীয়াকৈ পিঁয়াজটো ভাজি ল'ম। পিঁয়াজটো অলপ ৰংচোৱা হ'ব লাগে। তাৰপিছত মই ইয়াতে দিম 2টা বিলাহী কটা আছে, বিলাহী 2টা দি দিম। ধুনীয়াকৈ অলপ গ্ৰাভি টাইপৰ বনাম। আপোনালোকে ভিডিঅ'টো চাই থাকক। পিঁয়াজটো মোৰ ৰংচোৱা হৈ গ'ল। এতিয়া মই বিলাহী 2টা দি দিম, বঢ়িয়াকৈ কাটি থোৱা আছে। দি বিলাহী 2টা দি দিলোঁ।
বনোৱা হয় আপোনালোকে ঘৰত ট্ৰাই কৰিব পাৰিব এনেদৰে আৰু মানে এতিয়া মই অলপ নিমখ দিম আপোনালোকে দিব মানে ভাজাটোত নিমখটো অলপ দিব লাগিব না গ্ৰাফি টাইপৰ হ'লে গতিকে আৰু মই অলপ ৰঙো দি দিছোঁ অলপমান ৰং দি দিছোঁ চাই থাকক ভিডিঅ'লৈ আগলৈ ভিডিঅ'টো চাই থাকক সম্পূৰ্ণকৈ ভাজিব লাগে এতিয়া মই মছলা দি দিম মানে মছলাটো মই মিক্স কৰি লৈছোঁ গোটাই চব মছলা আছে ইয়াতে আপোনালোকে চাই থাকক ধুনীয়াকৈ মছলাটো মই মিক্স কৰি দিছোঁ গোটাই এতিয়া মছলাটো অলপ মই দিম চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ আপোনালোকে চাই বঢ়িয়া পাব খায়ো ভাল পাব এইদৰে বনালে এইখিনি মই গ্ৰাফি টাইপৰ বনাইছোঁ ধুনীয়া হৈছে এতিয়া আৰু অলপ মই হ'বা দিম তাৰপিছত ইয়াতে দি দিম মই চিকেন লেগ পিচ ধুনীয়াকৈ চাই থাকক ভিডিঅ'টো এতিয়া মই ইয়াতে চিকেন পিচ দি দিছোঁ আপোনালোকে চাই থাকক ইয়াতে ধুনীয়াকৈ দি দিছোঁ ধুনীয়াকৈ এনেকৈ দি দিব একদম ইয়াত চিকেন লেগ পিচ মোটামুটি হৈয়ে গ'ল বুলি ক'ব পাৰি আৰু অলপ সময় লাৰি দিম বঢ়িয়াকৈ লাগে দিম এনেদৰে চিকেন লেগ পিচ বনোৱা হয় আপোনালোকে ঘৰত ট্ৰাই কৰিব পাৰিব সুন্দৰ আৰু পুৰা দেখিবলৈ পাইছে ভিডিঅ'টো এনেকৈ আপোনালোকৰ ঘৰত ট্ৰাই কৰক আৰু খাই থাকক গতিকে এইটো আৰু হ'বই আমাৰ আজিৰ ৰেচিপি সম্পূৰ্ণ হৈ গ'ল এতিয়া মই এখন এটা প্লেটত মই নুমাই দিম ধুনীয়া হৈছে চিকেন লেগ পিচ ঠেং দুখন মানে কিয় ইয়াতে দি দিছোঁ মই ঠেং খাই ভাল পাওঁ সেইকাৰণে ঠেং দুখন মানে বঢ়িয়াকৈ চাফা কৰি লৈ ইয়াতে মানে লেগ পিচৰ লগত বনাই দিলোঁ গতিকে ধুনীয়া হৈছে আপোনালোকে দেখিবলৈ পাইছে সুন্দৰ কালাৰ আহিছে বঢ়িয়া এতিয়া মই খাই চাওঁ কেনেকুৱা হৈছে চাই থাকক ভিডিঅ'টো হাই ফ্ৰেণ্ডছ আপোনালোকে ৰেচিপিটো চালে বহুত ভাল পালে ৰেচিপিটো চাই গতিকে লেগ পিচ কিদৰে বনোৱা হয় আপোনালোক দেখালোঁ ৰেচিপিটো এতিয়া মই খাই চাইছোঁ কেনেকুৱা হৈছে সুন্দৰ হৈছে এনেকুৱা লেগ পিচ বনাব লাগে আপোনালোকে ঘৰত ট্ৰাই কৰিব এইদৰে ধুনীয়া পিচ সুন্দৰ একদম সুন্দৰ হৈছে মজা লাগিছে খাই গতিকে আপোনালোকে এনেকৈ খাব বঢ়িয়া বেষ্ট লাগিছে এনেকুৱা লেগ পিচ খাব আৰু তাজা বনাব সুন্দৰ এই চাই লওক ধুনীয়া পিচ হৈছে বনালে এনেদৰে খাব লাগে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গতিকে ছাবস্ক্ৰাইবাৰ বহুত কম আহি আছে ছাবস্ক্ৰাইবাৰ বাঢ়াব লাগে তেতিয়া নতুন নতুন ভিডিঅ' বনাব হেৰি পায় ধুনীয়া লেগ পিচ আপোনালোকৰ ঘৰত বনাব আৰু খাব বিন্দাছ খাওক আৰু বিন্দাছ থাকক ৰেচিপিটো কেনেকুৱা লাগিছে কমেণ্টত জনাব ধুনীয়া আপোনালোকে বনাওক আৰু খাওক সুন্দৰ ধুনীয়া লাগিছে আপোনালোকে এইদৰে বনাওক আৰু ঘৰত খাওক গতিকে আজিলৈ ইমানে আৰু আপোনালোকক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ আজি 1 জানুৱাৰী গতিকে ভিডিঅ'টো চাই ভাল পাব
লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আৰু এইদৰে লেগ পিচ বনাই যাওক আৰু খাই যাওক। ধুনীয়া পিচ। গতিকে আজিলৈ ইমানে, ধন্যবাদ।